নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা বনাইছোঁ ইণ্টাৰভিউ সম্পৰ্কত, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু আমাৰ আসাম পুলিচটো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যায় আৰু আসাম ফৰেষ্ট বা জেইল ৱাৰ্ডাৰ এইখিনি পোষ্টৰ কাট অফটো ষ্টেট ৱাইজ যায় আৰু এটা কণ্ডিশ্যন যে প্ৰতিখন ডিষ্ট্ৰিক্টৰে গ্ৰাউণ্ডটো বা একে নহয়। চবৰে ধৰি লওক 16 পাক দৌৰিব লাগে, 200 মিটাৰ ট্ৰেক, কিছুমানৰ 10 পাক দৌৰিব লাগে আৰু কিছুমানৰ 8 পাক দৌৰিব লাগে। যিসকলে 8 পাক দৌৰে বা যিসকলে 10 পাক দৌৰে তেওঁলোকৰ এডভান্টেজ আছে, তেওঁলোকে বেলেগৰ তুলনাত তেওঁলোকে কম টাইমত ৰানিংটো কমপ্লিট কৰিব পাৰিব। আৰু যিসকল 16 পাক দৌৰিব পাৰে তেওঁলোকৰ ডিছএডভান্টেজ এইটোৱে যে তেওঁলোকে 16 পাক দৌৰিব লাগে আৰু বেলেগৰ তুলনাত তেওঁলোকৰ টাইমটো বেছি লাগে। গতিকে যিহেতু কাট অফটো ষ্টেট ৱাইজ যায়, গতিকে সকলো ডিষ্ট্ৰিক্টৰে গ্ৰাউণ্ডখন সমান হ'ব লাগে, ট্ৰেকটো সমান হ'ব লাগে, তেতিয়াহে তেওঁলোকে সকলোৰে যিহেতু কাট অফটো সমান যায়, গতিকে সকলোৰে কাৰণে সমান হ'ব লাগে। গতিকে যিসকলে 16 পাক দৌৰে তেওঁলোকৰ অভিয়াছলি টাইম বেছি লাগিবই যিমানে যি নকওক, আৰু গতিকে যিসকলে 8 পাক দৌৰে, যিসকলে 10 পাক দৌৰে তেওঁলোকৰ টাইমটো কম লাগিব, গতিকে তেওঁলোকৰ এডভান্টেজ পাব। গতিকে যিহেতু ভেকেঞ্চিও কম, গতিকে সেইটো হিচাপত প্ৰতিখন ডিষ্ট্ৰিক্টৰে গ্ৰাউণ্ডটো সমান হ'ব লাগে। গতিকে এই কথাটোত আপোনালোকে এগ্ৰী কৰে নকৰে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে গ্ৰাউণ্ডবিলাক প্ৰতিখন ডিষ্ট্ৰিক্টৰ গ্ৰাউণ্ডবিলাক সমান হয় আৰু আসাম ফৰেষ্ট বা জেইল ৱাৰ্ডাৰৰ কাৰণে সকলোৱে এটা সমান ট্ৰেক পাই ৰানিং কৰিবৰ কাৰণে, যিহেতু কাট অফটো সমানে ষ্টেট ৱাইজ যায়। গতিকে এইটোৱে কথাটো ক'লোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কথাটো হয়নে নহয় আপোনালোকে কমেণ্টত জনাব। আৰু সকলোৰে সুবিধা হোৱাকৈ ভিডিঅ'টো বনাইছোঁ যাতে সকলোৰে গ্ৰাউণ্ডখন মুঠতে সমান হওক, আমাক সেইটোৱে লাগে। মুঠতে মেইন কথা সেইটোৱে, লাগিলে যদি 16 পাক হয় চবৰে কাৰণে 16 পাক কৰক, 10 পাক হ'লে চবৰে কাৰণে 10 পাক কৰক, মুঠতে সেইটোৱে কথাটো, গ্ৰাউণ্ডটো সমান হ'ব লাগে। যিহেতু কাট অফ ষ্টেট ৱাইজ যায়, মেইন কথাটো সেইটোৱে। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে একমত হয় নে নহয় কমেণ্টত জনাব। আজিলৈ এইখিনি আছিলে। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।